নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ টেকনিকেল ৰাজ চেনেলটোলৈ। বন্ধুসকল, যদি আপোনালোকে হোৱাটছআপ চলায় তেন্তে মই আজি আপোনালোকক এটা ট্ৰিক ক'ম, যিটো জানি আপোনালোকে বহুত আনন্দিত হ'ব। বন্ধুসকল, এইটো ট্ৰিক হয়তো চবেই নাজানে আৰু বহুতে জানে, কিয়নো এইটো বহুত পুৰণা ট্ৰিক হয়। তেন্তে বলক বন্ধুসকল, আজি আমি জানো হোৱাটছআপৰ এই ট্ৰিকটোনো কি। বন্ধুসকল, হোৱাটছআপৰ এইটো ট্ৰিক কৰিবৰ কাৰণে আপোনালোকে প্লে ষ্ট'ৰৰ পৰা এটা এপ্লিকেশ্যন ডাউনলোড কৰিব লাগিব। ঠিক আছে বন্ধুসকল, এপ্লিকেশ্যনটোৰ নাম হ'ল লকাৰ ফৰ হোৱাটছএপ। তেনে বলক প্ৰথমতে আপুনি প্লে ষ্ট'ৰত যাব, তাৰপৰা ইয়াত চাৰ্চ কৰিব লকাৰ ফৰ হোৱাটছএপ। বন্ধুসকল, এতিয়া আপোনালোকে এই এপ্লিকেশ্যনটো ডাউনলোড কৰি লাগিব। ঠিক আছে বন্ধুসকল, মোৰ অলৰেডি ইনষ্টল কৰাই আছে, গতিকে মই চিম্পলি অ'পেন কৰি লৈছোঁ। অ'পেন কৰাৰ পাছত আপোনালোকে ইয়াত যিকোনো এটা পাছৱৰ্ড দি ল'ব। বন্ধুসকল, ইয়াত আপোনালোকে দেখা পাইছে তলত যোনটো প্লাছৰ আইকনটো আছে, ইয়াত আপোনালোকে ক্লিক কৰিব। তাৰপৰা আপোনালোকে ইয়াত হোৱাটছআপৰ যোনখন চাইট আপোনালোকে লক কৰিব বিচাৰে তাত ক্লিক কৰিব। ধৰি লওক মই এইটো কৈছোঁ, এয়া চাওক লক হৈ গৈছে। আকৌ আনলক কৰিব হ'লে আপোনালোকে ইয়াত ক্লিক কৰি দিব, আনলক হৈ যাব। আকৌ লক কৰিবলৈ হ'লে ইয়াত ক্লিক কৰি দিব, লক হৈ যাব। ঠিক আছে বন্ধুসকল, এতিয়া আমি এইখিনি কাটি হোৱাটছআপত যাম। এয়া চাওক আমি লক কৰিছিলোঁ, এয়া চাওক আপোনালোকে এতিয়া এইটো পাছৱৰ্ড দিলেহে আপোনালোকে চাব পাৰিব, নহ'লে আপোনালোকে চাব নোৱাৰে। ঠিক আছে বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানখিনি আছিল। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।